ইফালে গৈছে ইফালে গৈছে এই ননচেন্স উঠ হেই ঘুমি আছে গাইছ ডিষ্টাৰ্ব নাই তক এই ঘুমি আছে গাইছ এই চাওকচোন গাইছ হেই গাইছ ঘুমি আছে তুই এক গাইছ চাব পাৰে একদম ডাঙৰ Hey guys, welcome to my YouTube channel Traveler Cinema. To guys, আজি আমি যাম বাৰীত পথাৰত জৰা কাটবা আৰু আকৌ ভিডিঅ'টো চাই থাকক। তো এই গাইছ আমি ফাইনালি পথাৰ পাম আকৌ। তো গাইছ ইয়া চাবা পাৰে কুইছা খুৰা বাৰাক তো আপোনালোকে লাষ্টত দেখাম কুইছা খুৰা ইমান ডাঙৰ কুইছা তো গৰাই মাছ এটা কাটিলে তো আকৌ ভিডিঅ'টো চাই থাকব একদম কি মাছ তো গাইছ ইয়া কুইছা হৈছে একদম মাছ পাই গৈছোঁ একদম চাবাৰে দেখে আছোঁ আৰু মনাৰ ভিতৰত কি মাছ আছে কিবা খবৰ একদম গাইছ আৰু এটা মাছ পাই গ'লোঁ ফাইনেলি গাইছ আহিছোঁ একদম তই গাইছ এইটো কোনোবা পাগল টচ মাৰিছে মুখত তই বিদ্যা লগ পালে বয়া মাৰিম গাইছ একদম মুখত টচ মাৰিছে নাচ নাই লগ পালে বয়া মাৰিম একদম তুই গাইছ চাব পাৰে পুঠি কাটব বোলে কাটি দি গাইছ নল্লাক কাটবা ফাইনেলি এটা কাটলোঁ একদম ফাইনেলি বহুত ডাঙৰ মাছ এইকেইটা আছে ভিতৰত একদম দেখাই আছোঁ ফাইনেলি গাইছ ইয়াত এটা মাছ আছে ৰ'ব একদম একদম ৰাকেশ কাটছি লাগছি না লাগছি একদম গাইছ ফাইনেলি মাছ একদম একদম গাইছ কি মাছ এইটো গাইছ গৰে মাছ পাই গৈছে একদম হেই ননচেন্স উঠ হেই ঘুমি আছে গাইছ ডিষ্টাৰ্ব নাই তক গাইছ চাব পাৰে একদম ডাঙৰ গাইছ বল্লিছ না একদম ডাঙৰ গাইছ লাগছি বা ডাঙৰ মাছ লাগছি গাইছ একদম ডাঙৰ মাছ লাগছি ডাঙৰ না একদম গাইছ তো গাইছ কুইছা মাৰ আকৌ নেই এই গাইছ পানী জিকিছে একদম হ'ব লাগে নহয় কিবা হৈ দে কুইছা ইফালে গৈছে ইফালে গৈছে এই নহয় এইফালে গৈছে হেই ক'ত একদম নাপলাক কুইছা পৰা মকৰ এই জোৰ শাক ননচেন্স সুস্থ তো গাইছে চাব পাৰে মাকে চিঙা আৰু মাছ পাইছে ইয়া মাৰি দে একদম ফাইনেলি দুটা মাছ পাই গ'লে আৰু তো একদম লাষ্টত গাইছ গোটেই দেখাই আছোঁ থকাটো এক খুৰা কুইচাও আছে ডাঙৰ কুইচা একদম তো আপোনালোকে চাই থাকক তো আৰু এটা পালোঁ কৈ একদম গাইছ কাৱৈ মাছ পাই গ'লোঁ একদম 7 কেজি ওজনৰ গাইছ ফাইনেলি আমি খাল এটা আহিবলৈ তোৰ খালত জেপে দিওঁ নেকি ৰাকেশ সেই পাওঁগে নেকি ৰাতি তো গাইছ একদম ডাঙৰ কুচিয়া আছে বুলিছে তো আপোনালোকে চাই থাকক ভিডিঅ'টো কৈ গাইছ মাছ এলা এই যিখিনি মাছ পাইছোঁ গাইছ আকৌ নহয় আৰু পাবা আছে মাছ একদম ডাঙৰ পাম এটা গাইছ তো গাইছ ইয়াত আৰু একদম 2 কেজি ওজনৰ গৰৈ মাছ এটা উঠি গেলাক তো গাইছ একদম শেষত দেখাই আছোঁ কি মাছ পাইছে তুলি আছে মাছটো তো এই গাইছ চাব পাৰে কুইছা পাই গৈছে আমাৰ চাৰে একদম ডাঙৰ কুইছা গাইছ তো ভিডিঅ'টো একদম চাই থাকক তো এক গাইছ চাব পাৰে একদম ডাঙৰ গাইছ এই আকৌ নহয় গাইছ আৰু পাবা আছে একদম চাই থাকক ভিডিঅ'টো শেষলৈকে গাইছ আহিছোঁ একদম ডাঙৰ মাছ এটা আৰু পাই গৈছে তো গাইছ এইটো চাব পাৰে তো আকৌ নি এলাখান গাইছ ধৰাৰ ভিতৰত আছে তো দেখাই আছোঁ একদম প্ৰথম কৰা মাছ ভিডিঅ' কৰা নহ'লে গাইছ একদম লাষ্টত দেখাই আছোঁ গাইছ গোটেই মাছ কি মাছ পাইছে চাই থাকব একদম তো গাইছ একদম ডাঙৰ মাছ উঠি গৈছে কি মাছ তো গাইছ চক একদম ডাঙৰ মাছ উঠি আছে গাইছ কৈ নহয় আগত আছে তো গাইছ আৰু পাই গেলাক মাছ আছে যথেষ্ট মাছ গাইছ মাথাটো হৈছে মাছৰ বডিখিনি নাই তো গাইছ এতিয়া আমি সজাইছোঁ তো গাইছ কি মাছ পাইছোঁ একদম দেখাই আছোঁ আপোনালোকক তো ভিডিঅ'টো একদম
চাই থকা সম্পূৰ্ণকৈ তো তো গাইছ চাব পাৰে আমাৰ বন্ধু ঘুমাই আছে তো গাইছ ঘুমাই আছে মচি দিছোঁ উঠাই দিছোঁ এই ঘুমাই আছে গাইছ এই চাওকচোন গাইছ গাইছ ঘুমাই আছে ঘুমাই আছিল দেখছি একদম হঠে হঠে ঘুমাই আছিলে আপোনালোকে শব্দ নুশুনবা পাৰে আমি শুনছোঁ কিন্তু তো গাইছ আমি ঘৰ আহিলোঁ এতিয়া কি মাছ পাইছোঁ দেখাই আছোঁ আৰু খুৰাইতে কৈছা আছিল কিন্তু গুচি গ'ল সেই খুৰা নললোঁ ধৰবা তো একদম দেখাই আছোঁ ৰ'ব কি মাছ আছে মাছ এই দেখাই আছোঁ ৰ'ব তো আমাৰ পিংকি আমি ঘৰ আহি পালোঁ ফাইনেলি আকৌ নাই এলাখান তো এয়া আমাৰ মাছ গাইছ মোটামুটি আধা ঘণ্টামান মাছছোঁ আধা ঘণ্টা দেখি উঠি গৈছে আৰু খৰ দেখাই কৈছা যাত্ৰা এখন কিবা গাইছ এই খুৰা কৈছা যাত্ৰা একদম জিন্দা আছে আৰু এখন একদম লাষ্টৰ ঘৰ গুচি গ'ল তো গাইছ যদি ভিডিঅ'টো চাই ভাবিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো একদম বাই এই কথা নুশুনব